আজি হৈছে ডে 6 আৰু আজি আছে এৱাৰনেছ টক অন ইউথ এণ্ড ছ'চিয়েল মিডিয়া আৰু আমাৰ মাজত আছে সমল ব্যক্তি হিচাপে ডক্টৰ হিমাদ্ৰী বৰ্মন ছাৰ। তেখেত হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ CMS আৰু NSS চেলৰ এছিষ্টেণ্ট কোঅৰ্ডিনেটৰ। আজি হৈছে ডে 7 মানে লাষ্ট ডে আৰু আজি আমি খানা বনাবলৈ পাইছোঁ। আচলতে আমি বনোৱা নাই, আমি কাটি দিছোঁ চব্জি আৰু ইহঁত দুজনীয়ে বনাইছে। আৰু আজি আছে লগতে ফ্ৰী হেল্থ চেকআপ, ইয়াত ডক্টৰছ আহিছে, নাৰ্ছ আহিছে আৰু গাঁৱৰ ৰাইজসকলেও চেকআপ কৰাইছে। এনিমিয়া আৰু চবৰে নৰ্মেলেই আছিলে আৰু ময়ো চেক কৰাই ল'লোঁ। তাৰপিছত আমি লুডু খেলিলোঁ অলপ, মই ফাৰ্ষ্ট হ'লোঁ, ছেকেণ্ড হ'ল, তাৰপিছত ইহঁতে খেলি আছে। তাৰপিছত আমাৰ চাৰ্টিফিকেটো দিয়া হ'ল আৰু এই গেমটো কৰি বহুত বেছি ভাল লাগিলে আৰু আমি ফটো মাৰিলোঁ।